নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে এছ কে বাবু। বাকী আপোনালোকৰ খবৰ পাতি চাগে ভালেই, আৰু ভালে ঘূৰে থাকক বুলি ময়ো মনৰ পৰা বহুত আপোনালোকলৈ মই ভাবিছোঁ যে আপোনালোকে ভালে থাকক। আৰু আজিৰ ভিডিঅ'টো হৈছে মানে আমাৰ ঘৰৰ ওচৰৰ পথাৰখন আপোনালোকক দেখাবলৈ বিচাৰিছোঁ যে আমাৰ পথাৰখন কেনেকুৱা। গতিকে এটা কথা কওঁ যে আমাৰ পথাৰখন বেলেগ পথাৰতকৈ বহুত বেছি ভাল। মানে আমাৰ পথাৰখন বাকীবোৰ পথাৰবোৰ যেনেকুৱা, আমাৰ পথাৰখন বহুত ভাল। তাৰমানে বেলেগ গাঁৱৰ পথাৰখন যেনেকুৱাই নহওক কিয়, কিন্তু আমাৰ পথাৰখন বহুত ভাল বুলি মই ভাবোঁ, মই মন্তব্য কৰোঁ। কাৰণ কিয়, আমাৰ পথাৰখনত খেতি বুতি পাওঁ, ধান বেছিকৈ পাওঁ, ধান বেছিকৈ পাওঁ, খেতি ভাল হয়, পানীৰ অভাৱ নাই। সেইকাৰণে কৈছোঁ যে বাকীবোৰ পথাৰতকৈ আমাৰ পথাৰখন বেছি ভাল। আৰু আমাৰ পথাৰখনতো আমাৰ ঘৰৰ ওচৰত আমাক চিনিয়ে পায়, সেইকাৰণে আমাক চিনি পোৱাৰ কাৰণে ধান বেছিকৈ দিয়ে। বাকী যি কি নহওক, আপোনালোকক দেখুৱাইছোঁ যে আমাৰ পথাৰখন, এইখন পথাৰ আমাৰ। আৰু এইটো আমাৰ নাও কটা যাব পৰা ৰাস্তা। নদী পাৰ হ'ব লাগে দিয়াচোন, দলংখন ভাঙিছে এতিয়া বানপানীৰ কাৰণে। বানপানীৰ কাৰণে দলংখন ভঙাৰ কাৰণে বহুত দিগদাৰ হৈছে। সেইকাৰণে মই কলেজ যাবই পৰা নাই, আৰু সেইকাৰণে এই বাংলা হৈ মানে শুক্লা হৈ যাব লগা হৈছে। কি ক'ম আৰু, পঢ়িবতো লাগিবই না, নপঢ়িলেও গাৰ্লফ্ৰেণ্ডে মাহঁতে বহুত গালি পাৰে, সেইকাৰণে যাব লগা হয়। আৰু উপায়তো নাই, যাবতো লাগিবই না। আৰু নিগিলেতো নক'বাই আৰু পিঠি ফালা পিটন দিব। পথাৰখন আপোনালোকক দেখুৱাম কেনে লাগে। এইখন পথাৰ আমাৰ, এইখন পথাৰ, এইটো খাল হয়। আৰু আপোনালোকে চাগে আমাৰ পথাৰখন দেখাই নাই বহুতে, সেইকাৰণে ভাবিলোঁ আপোনালোকক পথাৰখন দেখাই দিওঁ আজি। সেইকাৰণে পথাৰখন দেখাবলৈ আহিলোঁ। আৰু আগত মানুহ বহি আছে, লগ বন্ধুবোৰ আছেনে নাজানো, কিন্তু আছে লাগিছে। আৰু মানে চাইকেলখন দেখা পাইছোঁ, সেইকাৰণে কৈছোঁ মানুহ বহি থকা লাগিছে। তথাপিতো যাই চাওঁ, যদি মানুহ আছে তেতিয়াহ'লে ভালে কথা। ব'লক আমি গৈ থাকোঁ, লগ বন্ধু যদি আছে সিহঁতৰ কথা পাতোঁ অলপ, ব'লক। এইটো দেখিছেনে, সেইটো আমাৰ ককাহঁতৰ খাল। আৰু তাত খুৰীয়ে, আমাৰ খুৰী, ককাৰ বোৱাৰী খুৰী বহি আছে। সৌজন বহি আছে। বাকী এইটো খাল আমাৰ দাদাহঁতৰ। আৰু তাত আমাৰ খুৰা এজন ঘাঁহ কাটি আছে। এইজন দাদা আমাৰ ঘাঁহ কাটি আছে, মানে গৰুক দিবলৈ, আৰু মানে গৰুক দিবৰ কাৰণে ঘাঁহ কাটি আছে। আৰু এইখন আমাৰ সকলোতকৈ মৰমৰ, অতি মৰমৰ পথাৰখন। এইখন পথাৰেই মই কেতিয়াবা ইয়াতে ৰিলচ বনাব আহোঁ, ইয়াতে ৰিলচ বনাওঁ আৰু ইনষ্টাগ্ৰামত ৰিলচ বনাওঁ। আপোনালোকে মোৰ ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব। মোৰ ইনষ্টাগ্ৰামত নামটো আছে পল্লৱ চৰণীয়া। গতিকে আপোনালোকে চাৰ্চ কৰি চাব আৰু মোক ফ'ল' কৰি দিব। বাকী কথা পাছত আৰু, সেইকাৰণে ব'লক আমি পথাৰখন চাওঁ। এইখিনি আমাৰ মাটি হয়, এইখিনি আমি খেতি বাতি কৰি খাওঁ। একেবাৰে খালৰ পৰা লাগি মাটি আমাৰ। আৰু এইটো হ'ল পুখুৰী আমাৰ, মানে বনৰীয়া মাছ খোৱাৰ কাৰণে পুখুৰী আমাৰ এইটো। মাছ নায়ে চাগে, এবাৰ বানপানী হোৱা নাই না, এবাৰ মাৰিলোঁৱে, এইবাৰ নায়ে কিজানি, এবাৰ মাৰি চাব লাগিব। আৰু গাইছ, আমি এইখন পথাৰতে আমি
এইখিনি জেগাতে আমি মোবাইল টিপিব আহোঁ গধূলি সময়ত মোবাইল টিপিব আহোঁ আমি এইখিনি হাতত গেম খেলাব আহোঁ এইখিনি জেগা আৰু ইয়াতে মহ নাকামৰাৰ কাৰণে আমি এইখিনি হাতত জুই জ্বলাওঁ ইয়াত আমি জুই জ্বলাওঁ মহ নাকামৰাৰ কাৰণে বগৰী গাছ য'ত মই মোবাইলটো থৈ ইনষ্টাগ্ৰামত ভিডিঅ' বনাওঁ এইখিনি হাতত মল থৈ দিওঁ মই এইখিনি হাতত এইখিনি মল থৈ দিওঁ এইখিনি মল থৈ ভিডিঅ' বনাওঁ মই আৰু বাকী পাছফালৰ নাজাৰাখিনি এইখিনি নাজাৰা হয় পাছফালৰখিনি মই ইয়াতে আহি ভিডিঅ' বনাওঁ ইনষ্টাগ্ৰামত বলক আগফালেও চাওঁ আমি অলপ আহি মই এইখিনি আহি পালোঁ আৰু এইফালৰ পৰা মানুহ আহিছে এইজন ধান মিলত নিব গতিকে বলক আমি সিহঁতকো সুধিম যে ধান মিললৈ নিয়ে না নিনিয়ে বলক আমি সুধি চাওঁ মিলত ধান নিব নেকি অঁ দে এই মিল কি ধান এইটো দে তোৰ কামটো কোৱাচোন বাৰু কি ধান এইটো ৰঞ্জিত ইমান গধুৰ ফাটিবিলাকে আহিলে তোৰ কাম হ'লনে নাই হ'ল দে সেইটো লাজ কৰিছে ভিডিঅ' বনোৱাৰ কাৰণে আৰু আহিছে বোলো সিহঁতকো সুধিম নহ'ব দিয়ক লাজ কৰিব হয়নে কষ্ট হোৱা নাই নেকি আনাৰ কাৰণে হোৱা নাই আমাৰ অসমৰ বোৱাৰীসকলে কেনেকৈ কৰে তিৰোতাসকলে ধান মিললৈ নিয়ে এনেকৈ ধান মিললৈ মানে কষ্ট কৰি খায় খেতি বাতি কৰি আমাৰ অসমৰ মানুহে অসমৰ তিৰোতা বুলি নহয় অসমৰ পুৰুষ বুলি নহয় সকলোৱে মিলিজুলি কাম কৰি একেলগে কষ্ট কৰি খায় বেলেগ গাঁৱৰ কেনেকুৱা নাজানো কিন্তু আমাৰ গাঁৱৰ বা আমাৰ ওচৰৰ গাঁৱৰ মানুহবোৰে এনেকৈ খায় কষ্ট কৰি পেলাই এইটো এটা খাল হয় ডাঙৰ পুখুৰী কোনোবা চাগে তাত ইয়াৰে পুখুৰীৰ মালিকজন চাগে জংঘল চাফা কৰি আছে মাত শুনা পোৱা লাগিছে বিংৰিহঁত ক'ত যা ফুৰিব যাবা চাইকেল লৈ এইবোৰ মোৰ গাঁৱৰ ওচৰৰ ছোৱালী ভণ্টি হয় মোৰ আৰু এইবোৰ ৰাস্তাই ঘাটে আমাৰ পথাৰৰ মাজত গৰু দিয়ে গৰুটোৱে কিজানি বন নিকাইছে নেকি ধান হাই বন নিকাইছে ৰে এয়া চাহ বন নিকাইছে বন নিকাই দিলে এই গৰু কিয় খাইছানো বেলেগৰ ধান কিয় খাইছানো হা কিয় খাইছা আৰু এইটো এটা গৰু থাকে ইয়াৰ চাগে ল'ৰা বা ছোৱালী এই ল'ৰা মানে দমৰা গৰু মানে আৰু এইবোৰ হাঁহ এটা নেঙি নেকি মাৰি পেলাই খাই দিওঁ ঘৰত কোমোৰাৰ লগত ঝোল বনাই চালা এইকেইটা হাঁহ আৰু এইটো এটা খাল আৰু এইখন নতুনকৈ দলং বনাইছে হা এইফালেও খাল সেইটো আৰু এইজন মানুহে বৰশী বাই ফুৰিছে এইজন মানুহ বৰশী বাই ফুৰিছে বাকী যি কি নহওক আপোনালোকক পথাৰখন দেখুৱালোঁ কেনেকুৱা লাগিলে জনাব মানে কি পথাৰখন আপোনালোকতকৈ ভাল নে বেয়া আপোনালোকে এবাৰ কমেণ্টত জনাই দিব কেনে লাগিলে আমাৰ পথাৰখন চাগে ভালেই পাব আমাৰ পথাৰখন কাৰণ কিয় ৰাস্তা পদূলিতো আমাৰ কোনো টেনশ্যনে নাই কিন্তু এটাই টেনশ্যন আছে যে ৰাস্তাটো পকা কৰি দিয়াৰ কাৰণে মানে
যি কি নহওক চিচি ব্লকৰ পাকা কৰি দিলে হ'ব কিবা বোলে মুঠতে বাৰিষা কালত বোকা নুঠিলে ভাল পাওঁ মই কাৰণ কিয় জানানে এইটো ৰাস্তাৰে মই কলেজত অহা যোৱা কৰোঁ সকলোৱে অহা যোৱা কৰে মিললৈ ধান অনা নিয়া কৰে চাউল আনে বা বজাৰ কৰিবলৈ যায় সেইকাৰণে আৰু কৈছোঁ যে মই এইটো ৰাস্তা অলপ বালি শিল পেলাই দিয়াৰ কাৰণে মই কথাটো কৈছোঁ যাতে বাৰিষা কালত অহাত যাতে অসুবিধা নাপায় তাৰ কাৰণে কথাটো কৈছোঁ আৰু এনেকুৱা বোকা উঠিলে মোৰ আহিব ইচ্ছা নাযায় কাৰণ কিয় জানেনে যদি এনেকুৱা বোকা উঠা ৰাস্তা হয় না মোৰ একদম ভাল নালাগে মই নাহোৱেই এইটো ৰাস্তাৰে মই বাৰিষা কালত চাইকেলবোৰ লেতেৰা হৈ যায় ৰিংবোৰ লেতেৰা হৈ যায় মামৰে ধোৱাৰ পিছত ৰিঙে বেয়া হৈ যায় স্পক বেয়া হৈ যায় গোটেই চাইকেলখনে বেয়া হৈ যায় চলাব একদম কেৰি শব্দ ওলাই আহে কি কৰিবা আৰু সেনেকুৱা হ'লে ছোৱালীও পচন্দ নাখাব হয়নে ছোৱালীও পচন্দ নাখাব সেইকাৰণে কৈছোঁ যে বাৰিষা কালত ভাল হ'লি মানে এইটো চাই ভাল হ'ব আৰু চাইকেল ভাল থাকিব ছোৱালীগিলাও চাইকেলত উঠিব পাৰিব আৰে কি ক'ম জানাইচোন যে আমি দুখীয়া মানুহ আমাৰ বাইকখন ল'বলৈ নাই আমাৰ কাৰণে চাইকেলে ভাল চাইকেলে ভাল কিয় জানেনে চাইকেলখন যদি নিওঁ আমি কি জানেনে চাইকেলখন যদি নিওঁ আমি কি জানেনে তেলৰ খৰচ নাই তেলৰ প্ৰতি খৰচ নহয় আমাৰ সেইকাৰণে আমাৰ চাইকেলে ভাল চাইকেল যিমান পেডেল মাৰ মাটি ঘূৰি পাৰিবি কিন্তু যদি বাইক লোৱা টকা পইচা বহুত খৰচ যাব সেইকাৰণে বাইক নালাগে আমাক কিয় নালাগে জানেনে টকা পইচা খৰচ আমাৰ অলপ অসুস্থ হ'ব পাৰে কিন্তু চাইকেল চলাৰ পিছত কি জানা দেহাও সুস্থ ভাল হৈ থাকে লগতে দূৰ দূৰণিলৈ যাব পাৰে হয়নে নহয় আৰু ছোৱালী যদি ভাল পোৱা ছোৱালীটো চাইকেলত নুঠে পৰলা হৈ থাকিম হয়নে সেইকাৰণে কথা কৈছোঁ যে আমাক বাইক নালাগে যদি চাইকেল থকা যদি ছোৱালী ভাল পায় তো কথাই নাই মোৰ কিন্তু গাৰ্লফ্ৰেণ্ড নাই দেই মই বিচাৰোঁ যে আপোনালোকে এজন মোক ছোৱালী চাই দিয়ক একদম ফেণ্টাষ্টিক চাই যে ছোৱালীটো দেখাৰ লগে লগে যাতে মোৰ ভাল লাগি যায় মন ভাল লাগি যায় যাতে মই ঘৰৰ গম পাইছে চাগে মা দেউতাতে পচন্দ খায় তাতে পচন্দ খায় যাতে কয় যাতে আমাৰ ইয়েৱে বাবু চৰণীয়ে এইজনী ছোৱালী আনিছে ছোৱালীজনী বহুত ভাল বুলি কওক হয়নে বাকী যি কি নহওক কথাখন কেনে পালে জনাব এইকাৰণে কথাত আমাৰ যদি ভাল লাগিছে তেনেহ'লে লাইক এটা কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি নতুনকৈ চেনেল আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকন চুইচটো দবাবলৈ একেবাৰে নাপাহৰিব গতিকে কথাখন দেখালোঁ যদি ভাল লাগিছে ক'লোঁ যেতিয়া মই এতিয়া অলপ আগতে কৈ গ'লোঁ যে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা বাকী যি নহওক জয় অসম আজিও ৰাখিছোঁ বাই বাই টাটা